গাইজ ৱেলকাম বেক মাই নিউ ব্লগ গাইজ মই নিকিত আপোনালোকে চাই আছে নিকিত ব্লগ তো কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল তো আজি আমি এতিয়া গৈ আছোঁ ভাত খাবলৈ মোৰ লগত আছে আমাৰ ৰিণ্টু ভাই ৰমজান আলী আৰু আছোঁ মই আমি দোকানতে ষ্টক মিলাব আহিছিলোঁ গাইজ গোটেইবোৰ বস্তু ষ্টক মিলাই আছোঁ তো এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ তো অলপ খোজকাঢ়ি আহিলোঁ গাইজ ৰ'দো দি আছে বহুখিনি তো সূৰ্যটো দেখিবলৈ পাই আছে বহুত গৰম গাইজ তো এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ ভাত খাই আকৌ আমি দোকানৰ ষ্টক মিলাব লাগে মানে বস্তুবিলাক লিখি আছোঁ ষ্টকত যিমান বস্তু আছে তো ইয়াৰে পৰিৱেশটো চাই লওক গাইজ এবাৰ ধুনীয়া লাগি আছে মেঘখিনি এতিয়া আমি ভাত খাই কেনে আহিলোঁ অলপ গছৰ তলত ৰখিলোঁ গাইজ মানে বহুত ৰ'দ দি আছিল তো এইখিনিতে অলপ ৰখি দিলোঁ আমাৰ ৰিণ্টু ভাইয়ে ফ্লেগ টানি আছে গৰমত মই বনাইলে গাইজ মানে অলপ গৰমৰ কথা না অলপ ৰখি দিলোঁ ইয়াতে গৰম লাগছি গাইজ পৰিৱেশটো চাই লওক এটা মানে বেলেগ এটা ফিল লাগিছে আৰু ভালে লাগিছে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে হয় ব্ৰিজখন এইখন তো দেখা পাই গমেই পাইছোঁ আপোনালোকে তো চাই লওক তো আহিব আপোনালোকে এনেকৈ ফুৰিবলৈ আমি যেনেকৈ আহিছোঁ মইতো বাৰু ইয়াতে থাকোঁ দোকানত কথা নাই মই সদায় এটা তো আজি আহি গ'লোঁ মই গৈছিলোঁ ইয়াৰ পৰা মাজতে গৈছোঁ তো চাই লওক গাইজ আজিলৈ এইখিনিয়ে তো আপোনালোকে এইটো চাই লওক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ এইখিনি